ওদালগুৰিৰ নিচিনা সৰু চহৰ এটাত এনেকুৱা সিজনত ৩টা-৪টাকে মেলা আহে। এই মেলাৰ কাৰণে আমাৰ খুব অৱস্থা আমি অভাৱী হৈ গৈছোঁ। ঘৰ সংসাৰ চলাব পৰা নোৱাৰা হৈছোঁ। তেওঁলোকে সিজনত আহিব, সিজনত আহি গোটেই মানে মাৰ্কেটৰ মানুহখিনি তাতে টানি লৈ তেওঁলোকে ব্যৱসায় কৰি পইচা পাতি সংগ্ৰহ কৰি ওলাই গুচি যায়। কিন্তু আমি কি কৰোঁ? আমি মোটামুটি জুন জুলাইৰ পৰা আপ টু আগষ্টলৈকে মাৰ্কেটত টাউনত আমি চকীদাৰী কৰা যেন, মানে আমি এনেকুৱা লাগে যেন আমি চকীদাৰহে, আমি টাউনখন চকীদাৰী কৰিব আহোঁ। দিনটো ৰাতিপুৱা দোকান খুলিব আহোঁ, ৰাতি আকৌ বন্ধ কৰি হয়তো 200-400-500 টকা বিক্ৰী কৰি ঘৰত উভতি যাওঁ। সেইটো আশাতে যে আমি ছিজনত 2 পইচা ইনকাম কৰিম। আৰু আমি ষ্টাফ ৰাখোঁ দোকানত, 2-4টা-5টাকে ষ্টাফ ৰাখোঁ। আমি দৰমহা দিওঁ, যাতে নেকি আমি সেই অফ ছিজনত দৰমহা দিওঁ, তেওঁলোকক খুৱাওঁ, যাতে নেকি আমি ছিজনত 2 পইচা কামাব পাৰোঁ। কিন্তু কি হয়, এই ছিজনটোতে বাহিৰৰ পৰা ব্যৱসায়বোৰ আহি তেওঁলোকে বস্ত্ৰ মেলা পাতি ইয়াত ব্যৱসায় প্ৰতিষ্ঠান কৰি কেইদিনমানৰ কাৰণে আহি তেওঁলোকে ইনকাম কৰি ইয়াৰ পৰা গুচি যায়। আমি কিন্তু বহি থাকিব লগা হয়। আমাৰ ওপৰত খুব ডাঙৰ এটা এইটো সমস্যা। সেই গতিকে আমাৰ ওদালগুৰি বণিক সন্থাৰ ফালৰ পৰা কোনো আমি ভাল ৰেছপন্স পোৱা নাই। তেওঁলোকে মেমৰেণ্ডাম ডিচিছ আমাৰ মহামান্য ডিচি ছাৰৰ তাত জমা দিছে। তেওঁলোকে কৈছে যে আমিতো অলৰেডি আমি পাৰ্মিশ্যন দিছোঁ 31 ডিচেম্বৰলৈকে থাকিব। তো আমাক কি হয়, আমি ইমানখিনি নাজানো। মহামান্য ডিচি ছাৰে এটা পাৰ্মিশ্যন দিব, তেওঁ আমাৰ সমস্যাটো হয়তো নাজানে, জানিলে হয়তো নিদিলে হয়। কিন্তু এই সমস্যাৰ সন্মুখীন আমি হ'ব লগা হৈছে। আমাৰ এই প্ৰব্লেমটো আমি নিজে ছল্ভ কৰিব লাগিব আৰু ৰাইজৰ সহায় বিচাৰিছোঁ। আজি আমি ওদালগুৰি নগৰ বন্ধ ৰাখিছোঁ। এয়া চাওক, এইটো এটা ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান, এইটোও বন্ধ ৰাখিছোঁ। আমাৰ ফালৰ পৰা আমি বন্ধ কৰি আমি হয়তো বন্ধই আমাৰ এই প্ৰব্লেমৰ চলিউশ্যন হ'ব। আজিও যদি আমি কোনো চলিউশ্যন নাপাওঁ, আমাৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ ফালৰ পৰা তেওঁলোকে আমাক আশ্বাস দিছে যে যদি আমি কোনো চলিউশ্যন নাপাওঁ, হয়তো কাইলৈ বুধবাৰ আমি ওদালগুৰি নগৰখন বন্ধ ৰাখিম।